নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকল হয় মন্ত্ৰী এগৰাকীৰ সন্মান আছে আত্মসন্মান আছে প্ৰেষ্টিজ আছে কথাটো ৰাইট যোৱাকালি সন্ধিয়া 5 বজাত অংগনবাদী কৰ্মী সহায়িকাসকলৰ সন্থাৰ প্ৰতিনিধিক মাতিছিল অজন্তা নেওগ বাইদেৱে অৰ্থাৎ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ যিগৰাকী মন্ত্ৰী অজন্তা নেওগ বাইদেৱে প্ৰতিনিধিসকলক মাতিছিল আৰু সেই মৰ্মে 5 বজাত গৈ উপস্থিত হৈছিল মন্ত্ৰীগৰাকীৰ চেম্বাৰত আৰু তাত যিখিনি কথা কৈছে এই কথাখিনি মানে সন্তোষজনক নহয় বুলি প্ৰকাশ পাইছে এই সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীৰ বক্তব্যত প্ৰকাশ পাইছে এক প্ৰকাৰ তুচ্ছ তাচ্ছিল্য কৰিছে বুলি প্ৰকাশ পাইছে কথা বক্তব্যত মন্ত্ৰীয়ে এই প্ৰতিনিধিসকলক এক প্ৰকাৰ সন্তুষ্ট কৰিব পৰা নাই কৰ্মী সহায়িকাসকলৰ যি মাননীৰ প্ৰস্তাৱ সেই মাননীৰ কথাত মুঠেই গুৰুত্ব দিয়া নাই বুলি প্ৰকাশ পাইছে মন্ত্ৰীগৰাকীয়ে কিন্তু আকৌ তাত গৈ অৰ্থাৎ চচলত গৈ কৰ্মী সহায়িকাসকলৰ আগত দুটা কথা কৈ আশ্বস্ত কৰিব পৰা ক্ষমতা হেৰুৱাই পেলাইছে এনেকুৱা প্ৰকাশ পাইছে কথাবিলাকৰ মাধ্যমত আৰু বিৰোধী দলৰ কিছুমান নেতা নেত্ৰী আহি তাত কথা কৈছে সেয়াও কৈছে মন্ত্ৰী ডাঙৰীয়ানীয়ে কিন্তু এটা কথা এটা প্ৰশ্ন হয় যে আপোনালোকে চৰকাৰ সত্তাত আছে আপোনালোকে কিয় তেনেহলে গৈ আশ্বস্ত কৰিব নোৱাৰে কৰ্মী সহায়িকাসকলক আপোনালোক আছে চৰকাৰৰ সত্তাত আছে আপোনালোকে ইয়াত ডাঙৰ প্ৰশ্ন আপোনালোকৰ ইমানেই লাজ ইমানেই সাহস নাইনে যে গৈ আপোনাৰ ডিপাৰ্টমেণ্টৰ কৰ্মীসকলক আশ্বস্ত কৰিব পৰাকৈ যি কি নহওক এটা ভিডিঅ' আছে এটা ভিডিঅ' ক্লিপ আছে এই সভানেত্ৰীগৰাকীৰ আপোনালোকে চালে নিশ্চয় উপলব্ধি কৰিব পাৰিব কথাখিনি কোনফালে গৈ আছে আজি মন্ত্ৰী আমাৰ আন্দোলনৰে পৰিপ্ৰেক্ষিতত মন্ত্ৰীয়ে নহয় প্ৰথমতে আমাক ডাইৰেক্টৰ অফিচৰ পৰা তেওঁ আমাক চিঠি পত্ৰ দিয়া নাই তেওঁ আমাক মাতা নাই খালি কৈছে যে আপোনালোকক মন্ত্ৰীয়ে মাতিছে আজি 5 বজাত আমি 5 বজাত গ'লোঁ গৈ পেলাই তেওঁৰ যি ভাষ্য শুনিলোঁ তেওঁ মুখ্যমন্ত্ৰীক বাৰে বাৰে প্ৰশংসা কৰাত লাগি গ'ল 25 লাখ টকীয়া ঘৰ দিলে ভাৰতবৰ্ষত নোহোৱা নপজা নজিৰবিহীন কাণ্ড এটা কৰিলে সেইটো হ'ল অৱসৰকালীন সুবিধা এইবিলাক গাবলৈ ধৰিলে 2 বছৰ বাট চাব লাগিব কাৰণ নিৰ্বাচন আহিছে ইত্যাদি ইত্যাদি কথা আমি তেতিয়া ক'লোঁ যে বাইদেউ আপোনালোকে যদি 2 বছৰ দিব নাই তেতিয়াহ'লে মুখ্যমন্ত্ৰীক আমাক এবাৰ লগ কৰি দিয়ক মুখ্যমন্ত্ৰী ব্যস্ত গতিকে তেতিয়াহ'লে বাইদেউ আপুনি যদি একোৱে কৰিব নোৱাৰে অন্তত আপুনি কোৱা এই কথাখিনি আমাৰ চচলত থকা যোদ্ধাৰুবিলাকক আপুনি কৈ আহিব লাগে যে মই দিব নোৱাৰোঁ আমি দিব নোৱাৰোঁ বুলি কথাষাৰ কৈ আহিব লাগে তেওঁ তেতিয়া কৈছে এই না মই যাব নোৱাৰোঁ কাৰণ মিডিয়াবিলাকে ওলট পালট কৰি পেলাব মোৰ এটা প্ৰেষ্টিজৰ কথা আছে তেতিয়া আমি ক'লোঁ যে আমি হাজাৰ হাজাৰ ছোৱালীক দিলে আৰু কমিশ্যনাৰ আহাতে আমাৰ ছোৱালী মানে উত্ৰাৱল হৈ গ'ল অংগনবাদী কৰ্মী সহায়িকাসকল মানে হুলস্থুল বেপাৰ যে আলোচনাত মাতি পেলাই এনেকুৱা ধৰণৰ ভেকো ভাওনা কৰা এইখন চৰকাৰৰ নিষ্ঠুৰতাৰ পৰিচয় অলৰেডি যদিও পাইছিল আজি সম্পূৰ্ণভাৱে পাই গ'ল এই চচলত বহি বহি আজি 26 তাৰিখৰ পৰা ছোৱালীখিনি হাৰাশাস্তি হৈছে খোৱা লোৱা ইউৰিনেলৰ নামত মানে কদৰ্য পৰিৱেশত আমি কৰিছোঁ তথাপিও আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়ানে এবাৰো আহি আমাক খবৰ নল'লে আৰু বৰঞ্চ যিসকলে খবৰ ল'বলৈ আহিছিল তেওঁলোককো আমাৰ সন্মুখতে চকা সমালোচনা কৰিছে গতিকে এই চৰকাৰখন এই অজন্তা নেওগে নহয় এই চৰকাৰখনে আমাৰ নিচিনা সাধাৰণ মানুহবিলাকক এনেকৈ জলকে পানী খোৱাতে ধিক্কাৰ দিছোঁ ধিক্কাৰ দিছোঁ